হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া ৰাতিপুৱা ভাত বনাবলৈ ওলাইছিলোঁ। ঘৰৰ কাষৰ মানুহ ঘৰৰ পৰা ভেন্দি কেইটামান দিছিলে, তাকে বোলো আজি ভেন্দি ভাজিকে বনাওঁ। আৰু এইফালে ভাত বনোৱাত পূৰা একদম লাগি গৈছোঁ মই 5G স্পীডত। মানে এয়া এইফালে বনাই আছোঁ ডিম আলু দি পেলাই এখন তৰকাৰী আৰু ভেন্দি ভাজিম। আৰু এনেকৈ আজি দুপৰীয়া লাঞ্চটো কৰি দিম বুলি ভাবিলোঁ। আৰু এনেকৈ অকণমান ভিডিঅ' কৰি ল'লোঁ, ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিনো বনাইছোঁ, চিম্পলভাৱে এনেকৈ ডিমৰ তৰকাৰীখন খাই খুব ভাল লাগে। মই আকৌ দুটা ডিম খাম দেই, মানুহজনে বোলে এটা ডিম খাব গৰমত, সেইটো কাৰণে মোৰ বাবে দুটা বনাইছোঁ আৰু তেওঁলৈ এটা বনাইছোঁ। এনেই কৈছোঁ দেই, দুইজনে ভগাই পেলাইহে খাম আকৌ। তাৰপিছত এইফালে আকৌ দেখিলোঁ বাহিৰত বতৰটো পূৰা একে ক'লা ডাৱৰীয়া হৈ আহিছে, মানে বৰষুণ দিব। সেইটো কাৰণে ভাবিলোঁ বাহিৰতে কাপোৰ দুটামান আছিলে মেলি থৈ দিয়া, মানে ধোৱা কাপোৰ, সেইকেইটাকে সুমিয়াই লওঁ বুলি। এয়া চাওকচোন, পূৰা বতাহ ধুমুহা মাৰিছে, মানে বৰষুণ আহিবলৈ পূৰা হৈ গৈছে। আৰু এইফালে মোক চাওকচোন, এয়া গা পা ধুই লৈ পেলাই মানে চুলিখিনি এতিয়ালৈকে ফনিয়াবলৈ টাইম পোৱা নাই। ইমানেই ঘৰত গোটেই দিনটো কাম থাকে নহয়, কামেই শেষ নহয়। আৰু মোক বাৰু দেখিবলৈ একে ক'লা ক'লা লাগিছে নেকি, মানে অকণমান ক'লা পৰিছোঁ। তাৰপিছত এইফালে ইয়াত চাওকচোন, কাপোৰকেইটা ভৰাই লওঁ বুলি ভাবিলোঁ, একদম পটাপট ভৰাইছোঁ দেই 5G স্পীডত। তাৰপিছত একে বৰষুণ আহিয়ে গ'ল। আৰু এইফালে এয়া আম কাটি লৈছোঁ এতিয়া খাবলৈ বুলি, মানে ভাত খাম, ভাত পানী বনোৱা হৈ গ'ল, ভাতখিনি যোগাৰ কৰি থৈছোঁ। এইফালে মায়ে ঘৰৰ পৰা দি পঠাইছিলে, আমাৰ মানে চালানী আমেই আছিলে ঘৰতে। এই আমখিনি মানে কাটি লৈছোঁ খাবলৈ বুলি। আৰু ইমান ধুনীয়া নহয় আমাৰ আমখিনি খাবলৈ, ঘৰৰ মানে সঁচা একদম পূৰা চালানী আমৰ নিচিনা, আৰু চালানীয়ে হয় বাৰু, ঘৰতে হৈছে। আৰু এইফালে ভেন্দি ভাজিলোঁ আৰু ডিম আলু এনেকৈ তৰকাৰী বনালোঁ। এনেকৈ দুপৰীয়া লাঞ্চটো কৰি ল'ম বুলি ভাবিলোঁ। ৰাতিলৈ ইনভিটেশ্যন এটা আছে, বাৰ্থডে পাৰ্টি, তালৈ যাম বাৰু। এইফালে মানুহজনৰ লগত কথা পাতি পাতি তেওঁ ওপৰত টেবুলত খাই আছে আৰু মই তলত বহি লৈছোঁ। আপোনালোকেতো জানেই মই তলতে বহি পেলাই ভাত খাওঁ। আৰু এতিয়া যেতিয়ালৈকে পাৰি আছোঁ তলতে এনেকৈ বহি পেলাই খাবলৈ মানে বিচাৰি আছোঁ। তলত খোৱাটো নিজৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে ভাল, সেইটো কাৰণে মই তলতে খাওঁ। আৰু এইফালে আমাৰ টিভিও চলি আছিলে, টিভিত আমাৰ চলি আছিলে বেহৰবাৰী আউটপোষ্ট, আমাৰ মানুহজনৰ একদম ফেভৰেট চিৰিয়েল দেই এইখন, তেওঁ চাবই মানে একদম লগাই লৈ পেলাই। আৰু ময়ো তেওঁৰ লগতে চাওঁ, আৰু আজিকালি চাই চাই ভাল লগা হ'ল। আৰু এইফালে সন্ধিয়া টাইমত আহিলোঁ বাৰ্থডে পাৰ্টিটোলৈ, আৰু ইয়াতে আহি পেলাই এয়া কেক কাটিং হৈ আছিলে, কেক কাটাও চালোঁ আৰু খাবলৈও পালোঁ। তাৰপিছত এইফালে ইয়াতে বাৰ্থডেৰ কাৰণে মানে ৰাতি ডিনাৰটো ইয়াতে কৰিম, আৰু ইয়াতে পোলাও মাংস যোগাৰ কৰিছিলে, আৰু ভালে পালোঁ পোলাও মাংস খাবলৈ পালে, আৰু কি লাগে নহয় জানো। আৰু এইফালে কেক কাটিং হৈ গ'ল, আৰু মোকো এয়া কেপ এটা পিন্ধিবলৈ দিছিলে দেই, এই বাচ্ছা পাৰ্টিকেইটাৰ লগত মোকো একদম পূৰা কেপ চেপ পিন্ধাই দিলে। একে গৰমত ঘামি জামি অৱস্থাই নাই মোৰ। আৰু এইফালে এয়া খানা বনি আছে। আজিলৈ মানে নেক্সট এটা মিনি ভ্লগত আকৌ লগ পাই আছোঁ দেই, বাই বাই।